আজি প্ৰথমবাৰ লাইফত ফাৰ্ষ্ট টাইম টেষ্ট কৰিম এইটো চাই জান কিবা কবি ভাই জোৰ মদাহি ভাল লাগিল বে তোমাৰ ড্ৰেছ মজা লাগিল বে ভাই তোমাৰ ড্ৰেছ চাই আল্টিমেট এনজয় কৰিব লাগে লাইফ এখানে পাইছো ও मुझे बड़ा तड़पावे तू देख तो आज भी दिल पर जुड़िए फिर जाइक चल जावे তো গুড আফটারনুন ওয়েলকাম টু উল্টাপা তো নতুন দোকান আপোনাক সবকে স্বাগতম জনাইছো তো ডিউটি পৰা আজি ব্লগটো আৰম্ভ কৰিলো তো আমাৰ লগত আছে অনু বাইদেউ কিবা কবি নেকি আমি ইয়াতে ভালে কাম কৰিম দেয়া তো বহুত দিন হল তো গধূলি কিতাপ ব্লগ আৰম্ভ কৰা নাছিল আজি কল আমলত জান ভাই আছে জো জান ডিউটি ছুটি জো চালে কুত্তে তো এটা বৰ্তমান আমি যাই আছো এটা আমি লাচিত ঘাটত মেলা চাব যাই আছো এটা আমি ফাইনেলি যাই আছো লাচিত ঘাটত কাৰ্নিভেল ফেষ্টিভেল না ফেষ্টিভেল চাব মেলা টাইম এটা ফেষ্টিভেল চাব যাই আছো লাচিত ঘাট তো এটা ফাইনেলি আমি ডিউটিৰ পৰা এটা ওলাই দিওঁ তো এইটো আমাৰ চিন অফ কৰি দিওঁ ডিউটিটো Hey guys, duty off again. तो ये हम যাত্রা আরম্ভ করো ফেস্টিভ্যাল কো কি নাই কি কো বলো গাইস দে यार সাইডে কই যাব বর্তমান লাহে লাহে আরামসে তো মজা দে यार তো মোর BMW খান এখন ইটাৰ পৰা ওলাব লাগব তো ইমান পাৰ্কিংৰ ভিতৰত মোর খান আৰু জানৰ খান নাই কি কো জান ওলেলো তো আরামসে তো এটা আমাৰ যাত্ৰাটা আৰম্ভ করো ফাইনালি যা স্কুটি ওলাই পুরা রেডি করে দিলো তো এই যে ডাইরেক্ট আর পেট্রোল পাম্পত লগ পাইছো আপোনালোক সকলোকে তো গাড়ীত তেল না অলপ তেলটো ভৰাব লাগিব না কিবা জান কবি নেকি জেড এক্সটেনার ফিল দে यार বাকচদি কমেডি তো এটা আমি যাই আছো ফেষ্টিভেললৈ লাচিত ঘাট না কি ক মজা লাগব না গুলি কিবা এটা কোন আই পিনে চাই ফেলে নকম লাজ লাগে এ কিবা এটা ক তো বাদ দিলো ইয়াৰ লাজতে থাকিলো তো এটা আমি যাই থাকো তো মোৰ এখন ওলাই ললো ইয়াৰ এখন মডিফাই গাড়ী ফুললি মডিফাই আগত আকৌ নাই লাইট চাইট টোটালি মডিফাই তো এটা বলক যাই থাকো আমি তেলটো ভৰা আগত লগ পাইছো মজা আৰু ভিডিঅ'ত নতুন আছে তো লাইক শেয়ার সাবস্ক্রাইব কমেন্ট কৰি দিব কিবা কবি গাইস আপোনালোকে মেলাত লগ পাম বলক তো বলক যাই থাকো মজা এতিয়া আমি আহি ভাঙা ঘৰ ব্ৰিজে পালো তো এটা বস্তু আপোনালোকক দেখাব তো দেখা দি এইটো চাওক तुम्हारा नाम क्या है এইটো বস্তু পুৰা ফেমাস চলিছে তোমাৰ নাম কি বা তোমাৰা নাম কি है তো কমেন্ট কৰি জনাবাচোন যে কি কাৰণত কি হৈ আছে সব জাগাতে ইটোৱে বেনাৰ নাই কি কোৱা আরে গলি গলি মে हर गली गली में এইটো বস্তু तुम्हारा नाम क्या है तुम्हार नाम কি এইটো ওই কি এইটো মই আপোনাক গম পোৱা নাই তো আপোনারা কমেন্ট কৰি জনাব তো আমি যাই আছো তো বলক আগত লগ পাই আছো বম জাম এটা ট্রাফিক বহুত আছে আজি এনে আহি পালো এন্ট্রি সোমাই দিলো না কি কোৱা কিবা কবি আগত সোমাই লওক হৈ আছে মজা 10 টকা পিনে 10 টকা পার্কিংত দি দিছো আৰু বেয়া যাম ভাল লাগিছে লোকেশন খাব পৰিবেশ এটা মজা বালি জায়গা দি নদীৰ কাষত নদীৰ পাৰত এই চাও দেখাই আছো মই বলক তো আগত যাই আছো বলক যাই ফাইনালি আহি পালো মেলাত আৰু মেলাত চাওক কিহেদি স্বাগত হৈছে বালিচৰ তো আমি বালিচৰত মেলা চাব আহিছো তো মজা লাগছে কিন্তু কিবা এটা ভালো লাগি আছে মজা জায়গাটো শান্তি জায়গা ইপিনে গাহৰি পুৰা চাইমত চব আছে এই সাইডে সব এটা আমি কি কৰো কি নকৰো কোনো এটা গ্যাৰান্টি নাই ঘূৰি আছে খালি পাছ কিবা এটা নিশ্চয় কৰি কিবা এটা কৰিম এনে ঘূৰি নাথো আমি আগত একো চাই লওক কি আছে বস্তুবিলাক একৰাউণ্ড ঘূৰি চাম চব এই দোকান তো মজা লাগি আছে এইটো চাই লওক মজা শট কেনে জান লাগছে তোৰ কিবা এটা কবি ভালে গাইছ বেয়া নহয় ঠিক ঠাক খালি অলপমান পইচা লাগে পকেটত বাকি একো নাই অলপমান লগত পইচা থাকলে ভাল বস্তুবিলাক বহুত বেলেগ বেলেগ বস্তু দেখা যায় ন মানে এইটো লওঁ সিটো লওঁ সেনেকুৱা লাগে ন তো এতিয়া কি ক'ব নাথাকিলে বেয়া লাগে ল'ব নোৱাৰিলে চাইকেল থৈ দিব লাগে পইচা পাতি নাই তো একে ঘূৰি আছো তো চাই লওক তো এটা বস্তু দেখাই আছো এইটো চাওক অফৰোডিং পিয়ৰ অফৰোডিং কিন্তু দুখ লাগিল এটা কাৰণত 300 টকা এটাত 300 টকা তো এখনত মিছ কৰি দিলো বহুত আৰু কিবা এটা ইপিনে চলি আছে তো যাই দেখো ভাই জান এটাত 300 টকা বে চা না ইপিনে আওচলটা চাবে এটাত 300 অফৰোডিং কোনে গাইছ দুখ নকৰো চলাম একদিন বা একদিন আহি চলাম এতে 300 টকা 300 টকা কেটালৈ 300 টকা খালি লগত বৰ্তমান নাই বৰ্তমান টাইম বেয়া চলি আছে বৰ্তমান বৰি বিয়া তো
এতিয়া একদিন অফ ৰোডিং কৰিব আহিম তো এতিয়া বলো আকৌ চাই থাকোঁ ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেষ্টিভেল এইটো মজা মজা অলপ দেৰিকৈ ধোৱা কৰি পেলাই চব মানুহ দূৰ হৈ গৈছে তো এইটো মজা তো ইয়াতে এক কপি ফটো উঠা যায় দেই এতিয়া আমি আহি তো এতিয়া চাইমদ আজি টেষ্ট কৰিম আৰু গাহৰি পুৰা তো প্ৰথমবাৰ আজি চাইমদ টেষ্ট কৰিম খাই লওক ইয়াতে চাইমদটো এবাৰ আজি টেষ্ট কৰি চাম নাই কি কেনেকুৱা লাগে মই কিন্তু মানে খাই পোৱা নাই চাইমদটো তো গাইজ আমাৰ আহি গেল গাহৰি আৰু চাইমদ তো খাই লওঁ খাই পেলাই কথা পাতি আছোঁ আজি প্ৰথমবাৰ লাইফত ফাৰ্ষ্ট টাইম টেষ্ট কৰিম এইটো চাইমদ জান কিবা কবি ভাই জোৰ মদ আহি এটা ট্ৰেডিশ্যনেল মদ হয় এইটো চাইমদ আকৌ নহয় এইটো খালে তো জাষ্ট আজি অলপমান টেষ্ট কৰি চাইছোঁ জিন্দগীত আজি প্ৰথমবাৰ ফাৰ্ষ্ট টাইম খাইছোঁ ট্ৰেডিশ্যনেল মদ চাইমদ আৰু তো গাহৰি আজি খাইছোঁ আৰু পৰ্কটো টেষ্ট কৰি চাইছোঁ দে আৰু খাই লওঁ তো গাইজ বহুতে ভাল লাগিল এতিয়া এইখিনি জেগাত থাকি তো মজা তো অলপ চাইমদ খালোঁ আৰু ট্ৰেডিশ্যনেল এটা চাইমদ নেকি ভাল লাগিলে গাইজ চাই কিনে মজা তো এইপিনে ডেন্স চলি আছে তো এতিয়া আমি অলপ টাইম থাকি অলৰেডি এতিয়া লাহে লাহে কি আৰু এতিয়া এইখিনিয়ে মেলা হিৰো মেৰা হিৰো কপিৰাইট লাগব কপিৰাইট লাগব দুই লাইন দোষ মজা দিছা বে এ ভাল লাগিল বে তোমাৰ ডেন্স চাই মজা লাগিল বে ভাই তোমাৰ ডেন্স চাই আল্টিমেট বে ভাই এনজয় কৰিব লাগে লাইফ একাৰণে পাইছো সব ও বে লাইফ তো এটাই লাইফ জীৱনত এনজয় কৰিব লাগে মজা ভাই মত মজা ডেন্স দিছিল বে ভাই মজা কৰিব লাগে আল্টিমেট লাগিল বে मुझे बड़ा तड़पावे तू देख तो आज भी दिल पर घुड़िए तीर लाइक जल जावे कर दे बिन তো গাইস এটা পুরা ফটো শুটিং চলি আছে জান আৰু মোৰ কেনে জান কিবা কবি নেকি বঢ়িয়া গাইজ আহিব আপোনালোকে আহিব জাগাটো বঢ়িয়া ভাল লাগে কাৰোবাৰ যদি দুখ চুখ আছে মনৰ অলপমান শান্তি হ'ব একদম ৰিলেক্স কৰিব সঁচা কথা গাইজ পুৰা ৰিলেক্স কাৰণ এই নদীৰ বালা মানে মাইণ্ডটো পুৰা ফ্ৰেছ হ'ব দে তো মজা আমি ফটো উঠাইছো ব্ৰহ্মপুত্ৰ কাৰ্নিভেল তো আহিব পাৰে এবাৰ চেক কৰি চাব পাৰে বহুতে মজা লাগি আছে আল্টিমেট লাগি আছে ব্ৰহ্মপুত্ৰ কাৰ্নিভেল তো এইপিনে আপোনাৰ চব দোকান পিনে আছে আৰু এইপিনে আমি আজি প্ৰথমবাৰ জিন্দগীত ফাৰ্ষ্ট টাইম চাইমদ আদি টেষ্ট কৰি চাইছোঁ আৰু এইপিনে আপোনাৰ ATV অফ ৰোডিং যোনটো 300 টকা লয় তো এইটো আহিম আৰু কেতিয়াবা যিহেতু 3 মাহ আছে আপোনালোক চবে আহিব এইখন চব চলাই আছে মানে এইখন ATV অফ ৰোডিং পিয়ৰ অফ ৰোডিং তো এতিয়া আমি ইয়াৰ পৰা অলৰেডি লাহে লাহে আমাৰো কাম আছে ৰাতিপুৱা ডিউটি আছে তো অলপমান আগত যাই লগ পাই আছোঁ তো বলক যাই থাকোঁ নাই কি কোৱা বলক গাইজ যাই থাকোঁ বাই বাই কাৰ্নিভেল ব্ৰহ্মপুত্ৰ কাৰ্নিভেল বাই বাই মজা ৰাস্তাত লগ পাই আছো এণ্ডিঙত আপোনালোকক ৰাস্তাত লগ পাম ৰাস্তাত ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেষ্টিভেল বাই বাই মজা লাগিল আহিব পাৰে সময় আছে 3 মাহ থাকিব বহুতে ভাল লাগে বহুত মজা জাগা এটা পৰিৱেশ ক'ব গ'লে গাইজ মজা ঠাণ্ডা পৰিৱেশ লাইভ শ্ব' এইটো এটা চানডে চানডে লাইভ শ্ব' হয় মজা পৰা মাতা হয় আপোনাৰ সেইটোৱে কথা আহিব গাইজ চানডে বেছি ক্ৰাউডো হয় মানুহ হয় ভাল লাগিব চবৰে সেইটো চাই লওক ফাইনেলি এটা বাহিৰৰ পৰা এটা দৃশ্য চাওক কি ধুনীয়া এটা পৰিৱেশ দৃশ্য আৰু এইপিনে লাচিত ঘাট এইটো চাই লওক বহুতে মজা তো বাহিৰৰ পৰা এটা বঢ়িয়া এটা ভিউ মজা ভিউ এটা পাই আছোঁ এৰে তো মজা লাগি আছে তো আপোনালোকে আহক এতে এবাৰ বহুতে ভাল লাগিব তো গাইজ ফাইনেলি আহিবলৈ এতিয়া ৰুম ধুনীয়াকৈ ধৰা ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেষ্টিভেল চাই আৰামছে আহি পালোঁ বহুতে ভাল লাগিল তো আপোনালোকে সকলোৱে যাব 3 মাহ কাৰণে থাকিব তাতে তো বহুতে ভাল লাগি আছে তো আপোনালোকে সকলোৱে যাব বহুতে ভাল পাব তো আৰু কথা ক'ব গৈছোঁ লাষ্টত যোনে যোনে ভিডিঅ'টো নতুন আছে তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব সকলোৱে তো মজা জয় অসম বাই বাই